अरुणाचल आसाम सिमनानि गफुर हलंगिनि सिहारिनि निखम फुजा फोरबोखौ दिनैनिफ्राय 26 फेब्रुवारिसिम फालिनाय जागोन। गफुर अक्ट' 19 फेब्रुवारि 2024। निसि हारिनि निखम फुजा फोरबोखौ गायजेननाय फुजेननायनि थाखाय जानाय लोंनाय गाननाय जोमनाय लोगोसे सान अखाफोरखौ साखि लानानै गावसोरनि हारिनि थाखाय हारिमुखौ दिन्थिफुंगोन आरो बे फुजा फोरबोखौ फालिनाय जागोन होननानै बिथांमोना खौरांगिरिनि गेजेरजों फोरमायदों। मेन उद्देश्यটো হ'ল আমাৰ পিচ এণ্ড ট্ৰেংকুইলিটি। আমি যোৱা বছৰ যেনেকৈ গ'ল তেনেকৈ আমাক শান্তি ৰাখক, আমি নেচাৰটোকে আমি পূজা কৰে। আৰু ইয়াত মেইনলি এইটো বৰ্ডাৰ এৰিয়া, আমি আসামক নিজৰ ককাই নিচিনা, নিজৰ ককাই মানি পেলাই আমি ব্ৰাদাৰশ্বিপটো মেইনটেইন কৰিবৰ কাৰণে সেইটো কৰে। আমি আসামৰ পৰা ইনভাইট কৰিছোঁ কালচাৰেল এক্সচেঞ্জ, বড়োক মাতিছোঁ, আদিবাসী মাতিছোঁ, আছামিছক মাতিছোঁ, নেপালীক মাতিছোঁ। সিহঁতে এভৰি নাইটত কালচাৰেল এক্সচেঞ্জ হ'ব। আমি 19 ফেব্ৰুৱাৰী 2022 পৰা শুৰু হ'ব, 26 তক। আৰু ইয়াতে আমাৰ কালচাৰেল এক্সচেঞ্জ প্ৰগ্ৰাম হ'ব। ইয়াতে আমি ভাল আৰ্টিষ্টকো মাতিছোঁ, বহুত আৰ্টিষ্টক মাতিছোঁ। আমি 19 অপেনিং হ'ব, ষ্টল নামল 20 পৰা আমাৰ ভলীবল বি অপেনিং হ'ব। 20 পৰা আপোনাৰ কালচাৰেল ইভিনিং পৰা কালচাৰেল আছে। 20 পৰত আছে ভলীবল আৰু ভলীবল ফাইনেল হ'ব, মেন্স এণ্ড ওমেন। আৰু 25ত আমাৰ লোকৰ সেইটো আছে চেক্ৰিফাইচ ডে আছে। আমি আমাৰ হনেবল MP চাবক মাতিছোঁ, আমাৰ হনেবল MLA গহপুৰ আসামৰকো মাতিছোঁ, আৰু আপোনাৰ অৰ্গেনাইজেশ্যনৰ যিমান অৰ্গেনাইজেশ্যন আছে আসামৰ অৰুণাচলৰ চবক মাতিছোঁ।